Hello everyone, Leena Doloi YouTube channel লৈ সকলোকে স্বাগতম জনাইছো। মই লীনাই আকৌ এটা নতুন ভিডিও লৈ আপোনালোকৰ মাজলৈ আহি গলো। আজি মই এই ভিডিওটো দেখাব লৈছো মই কেনে ধৰণে ঘৰতে হালধি ৰুইছো। ভাবিলো আপোনালোকৰ লগতো শেয়াৰ কৰো। তেতিয়া হলে বলক দেৰি নকৰি আজিৰ ভিডিওটো ষ্টাৰ্ট কৰো আৰু ভিডিওটো শেষলৈকে চাই থাকিব। যদি ভাল লাগে তেতিয়া হলে এটা লাইক নিশ্চয় কৰিব আৰু যদি মোৰ চেনেলত কোনোবা নতুনকৈ আহিছে তেতিয়া হলে মোৰ চেনেলটো সাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব। সাবস্ক্ৰাইব কৰিলে নহব লগতে কাষতে থকা বেল আইকনটো প্ৰেছ কৰি অল কৰি দিব তেতিয়া মোৰ ভিডিওৰ নটিফিকেশনবোৰ আপোনালোকে পাই থাকিব। তেতিয়া হলে বলক ভিডিওটোৰ মাজলৈ। এইখিনি মই প্ৰথমতে কোৰ মাৰি ললো, অলপমান কোমল কৰি ললো যিহেতু আলি বনাই লোৱা হ'ব। এয়া অলপ বৰষুণ পৰিছিলে তো অলপ সেমেকি আছে। এইফালেও মই এনেকৈ কোৰ মাৰি ললো। তাৰ পাছত এইখিনি আলি বনাম। এয়া অলপমান ভাইটিও সহায় কৰি দিছে আলি বনোৱাত। এনে ধৰণে আলি কেইটা বনাই লম দীঘল দীঘলকৈ। আপোনালোকে চাই থাকিব ভিডিওটো আৰু শেষলৈকে চাব আৰু ভাল লাগিলে লাইক কৰিব, ভাল নালাগিলেও লাইক কৰিব যিহেতু ইমান কষ্ট কৰি পেলাই ৰোৱা হৈছে তো আপোনালোককো দেখুৱাইছো। তেতিয়া হলে বলক ভিডিওটোৰ মাজলৈ আৰু চাই থাকক আপোনালোকে শেষলৈকে। এয়া আলি বনাই লোৱা হৈ গ'ল। এতিয়া ইয়াৰ আলিৰ মাজে মাজে পিক ডাংখিনি দি দিম। এয়া মায়ে অলপমান এয়া উঠাই দিছে পিক ডাং। তো এইখিনি দি লওঁ, তাৰপিছত আপোনালোকে চাই থাকক ভিডিওটো। আলিবোৰৰ মাজত এয়া পিক ডাংখিনি দি দিয়া হৈছে। এয়া আলিবোৰৰ মাজত পিক ডাংখিনি দিয়া হৈ গ'লগৈ। এতিয়া ইয়াত হালধি ৰোৱা হ'ব। হালধিবোৰ অলপমান পখা ওলোৱা নাছিলে তো অলপমান পানী ছটিয়াই পেলাই পখাটো উলিয়াই ল'লোঁ আৰু এয়া দেখিব পাৰিছে ধুনীয়াকৈ পখা অলপ সৰু সৰুকৈ ওলাই আহিছে। এতিয়া হালধি ৰোৱা হ'ব। তো চাই থাকক শেষলৈকে ভিডিওটো আপোনালোকে। আৰু এতিয়া হালধি ৰোৱাৰ আগত কোৰেৰে অলপমান এইখিনি মাটিখিনি অলপ চহাই লৈছোঁ যাতে হালধি ৰোৱাত অলপ সুবিধা হয়। তো এয়া অলপমান মায়ে দেখুৱাই দিছে কেনেধৰণে হালধি ৰোৱা হ'ব। তো চাই থাকক শেষলৈকে ভিডিওটো।
মই হালধি ৰুইছোঁ এনেকৈ আৰু হাতত মই এয়া পলিথিন পিন্ধি লৈছোঁ যাতে পিক ডাংখিনি অলপমান খজুৱাব পাৰে তো সেইকাৰণে এনেকৈ পলিথিনটো পিন্ধি লৈছোঁ এয়া মই এখন পুৰণা দা লৈছোঁ যিখন মানে মামৰ লাগি গৈছিলে তো সেইখন দিয়ে মই এনেকৈ যিবিলাক মাটি মানে চহাই দিয়া হৈছিলে সেইখন দিয়ে অকণমান গাঁত কৰি লৈছোঁ আৰু এনেধৰণে মই ৰুই দিছোঁ হালধি এনেদৰে বাকী হালধিখিনিও ৰুই ল'ম এয়া মোৰ হালধি ৰুই হৈ গ'ল মই এনেকৈ বাকীখিনি হালধিও ৰুই ল'লোঁ আৰু এতিয়া ইয়াত অলপমান যিহেতু পাতলকৈ মই মাটি পাতলকৈ দিছিলোঁ তথাপিও এতিয়া অলপমান কোৰেৰে আৰু অলপমান মাটি ঢাক খোৱাকৈ এনেকৈ কোৰখনেৰে এনেকৈ দি দিয়া হৈছে যিহেতু মই অথনি ভালকৈ এনেকৈ মাটিখিনি দিব পৰা নাছিলোঁ অলপ অলপকৈ তথাপিও ঢাকি গৈছিলোঁ বাকীখিনি এয়া কোৰেৰে এনেকৈ ঢাকি দিয়া হৈ গৈছে আপোনালোকে চাই থাকক এয়া মোৰ হালধি ৰোৱা হৈ গ'ল আৰু মই আপোনালোকক পিছত ইয়াৰ আপডেটটো দিম তো মোৰ চেনেলটোত আপোনালোকে ছাবস্ক্ৰাইব কৰি ল'ব তেতিয়া পিছৰ আপডেটখিনিও পাই থাকিব আৰু নতুন নতুন ভিডিঅ' পাই থাকিব তেতিয়াহ'লে আজিলৈ আহিছোঁ বাই বাই